হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু সুস্মিতা কিটচেন। আজি মই আপোনালোকৰ ওচৰত এটা নতুন ৰেচিপি লৈ আহিছোঁ। ভুজিয়া ঘৰতে কেনেকৈ বনাব মই এই ৰেচিপিটোত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু যদি মোৰ ভিডিঅ'টি চাই ভাল লাগে, লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। ফাৰ্ষ্টে কি ইনগ্ৰিডিয়েণ্টছ লাগে মই আপোনালোকক দেখাই লৈছোঁ। মই বেচন লৈছোঁ 3 কাপ। আপোনালোকে বেছিকৈ লওঁ বুলিলে বাকীবিলাক ইনগ্ৰিডিয়েণ্টছ তেতিয়া বেছিকৈ ল'ব লাগিব। 3 কাপ বেচন মই চালি লৈছোঁ। এইফালে নিমখটো মই আধা চামুচ জোখমতে লৈছোঁ। আৰু এইফালে জালুকৰ গুড়ি আৰু ৰেড চিলি লৈছোঁ। আপোনালোকে এই দুটা বেছিকৈ লওঁ বুলিলেও ল'ব পাৰে যদি জ্বলা কৰোঁ বুলি ভাবে। এইফালে মছলা আৰু হালধি মই 1/4 চামুচহে লৈছোঁ, বেছিকৈ হালধি দিয়া নাই, বহুত কম দিছোঁ। আৰু পানী লৈছোঁ, পানী মই 1.5 কাপমান লৈছোঁ। এতিয়া মই গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। মছলাখিনি এয়া মিক্স কৰি লৈছোঁ। গোটেইখিনি আপোনালোকে হাতেৰে মিক্স কৰি ল'ব, হাতেৰে মিক্স কৰিব। এতিয়া মই তেল কমেও এচামুচমান দিম, বেছি তেল নিদিওঁ। এচামুচমান জোখৰ তেল দি দিব, ৰিফাইন তেলেই হওক বা নহবা ঘিউ দিওঁ বুলিলেও দিব পাৰে। তেলটো দিলে বেছি ভাল হয়। মই এচামুচ তেল দি আকৌ এবাৰ ভালকৈ মিক্সাৰটো মিক্স কৰি লৈছোঁ। এতিয়া মই পানী অলপ অলপকৈ দিম, গোটেইখিনি পানী একেলগে নিদিওঁ, অলপ অলপকৈ পানী দি যাম। আৰু আটা মঠাতকৈ অলপ পাতলকৈ মঠি ল'ম ডো এটা। আপোনালোকে কোনে কোনে ভুজিয়া খাই ভাল পায় মোক কমেণ্টত জনাবচোন। এয়া চাওক, মই কোমলকৈ মঠি ল'লোঁ ডোটো। আৰু বেচনবিলাক অলপ হাতত লাগি যায়, আপোনালোকে মঠোতে অলপ তেল হাতত লগাই ল'ব পাৰে। এতিয়া মই কমেও 10 মিনিটৰ কাৰণে ঢাকি থৈ দিছোঁ। এয়া চাওক, এনেকুৱা হেতাটো চবৰে ঘৰতে আছে নহয় জানো, বাট লগা হেতা। আৰু মই মোৰ মেচিনটোও বনাব পাৰোঁ, কিন্তু মেচিনে বনাই নেদেখাওঁ, কাৰণ সকলোৰে ঘৰত মেচিনটো নাথাকিব পাৰে ভুজিয়া বনোৱা। সেইটো কাৰণে মই হেতাখনেৰে কেনেকৈ ভুজিয়া বনাব দেখাই দিম। মেচিনটোৰে নবনাওঁ, কাৰণ সকলোৰে ঘৰত নাথাকিব পাৰে। আৰু চবৰে বনাবৰ কাৰণে সুবিধা হ'বলৈ মই হেতাখনেৰে বনাই দেখাম আপোনালোকক। আৰু এনেকৈ মই হেতাখনত অলপ তেল সানি ল'ম। হেতাখনত তেল সানি ল'লে মানে লাগি নধৰে। সেয়া মই তেল অলপ সানি লৈছোঁ, আৰু হাততো অলপ তেল সানি ল'ব ভুজিয়া বনাওঁতে। যিহেতুকে বেচনবোৰ হাতত লাগি ধৰাৰ সম্ভাৱনা থাকে, সেইটো কাৰণে মই হাতত আৰু হেতাখনত অলপ তেল সানি লৈছোঁ। এয়া মই ডোটো 2টা লাডু বনাই ল'লোঁ, ডোটো সুবিধা হ'বৰ কাৰণে 2টা লাডু কৰি ল'লোঁ। আৰু এইকেইটা অলপ তেল সানি ল'ম। আৰু এয়া চাওক, এখন হেতাত তেল সানি ল'লোঁ। আৰু এতিয়া মই তেলখিনি গৰম কৰি লৈছোঁ। তেলখিনি অলপ গৰম কৰি ল'লোঁ, তেলখিনি গৰম হ'ব লাগিব। এতিয়া হেতাখনত লাডুটো লৈ এনেকৈ মোহাৰি থাকিব, আৰু অলপ টাইমৰ পাছত এনেকৈ ভুজিয়াবিলাক এটা এটাকৈ পৰি যাব। ভুজিয়াবিলাক দীঘল হ'লেও কোনো কথা নাই, পিছত আমি সৰু সৰু শ্বেপ দি দিব পাৰিম, ভাঙি দিব পাৰিম। এনেকৈ মই দেখুওৱা ধৰণে হাতখনেৰে এনেকৈ মঠি এনেকৈ হেঁচা দি যাব। এয়া মই হেঁচা দি সেইখিনি বনাই ল'লোঁ। এতিয়া চাওক, অলপ লৰাই দিছোঁ। আপোনালোকে যদি অকলে কামটো কৰিছে তেনেহ'লে গেছৰ ফ্লেমটো সদায় ল'ত ৰাখিব, নহ'লে ভুজিয়াবিলাক দেৰি যাব পাৰে। আপোনালোকে ভুজিয়াবিলাক যেতিয়া হেতাখনত লৈ পেলাই দি থাকে, তেতিয়া এইফালে তলত যিবিলাক পৰি যায় সেইবিলাক দেৰি যাব পাৰে। সেইটো কাৰণে সদায় গেছৰ ফ্লেমটো ল'ত ৰাখিব, তেতিয়াহে ভুজিয়াবিলাক আপোনালোকে অকলে বনালে দেৰি নাযায়। এয়া চাওক, ভুজিয়াখিনি কালাৰটো প্ৰায় হৈ গ'ল, ব্ৰাউন কালাৰ, গল্ডেন ব্ৰাউন হ'ব লাগিব। এয়া প্ৰায় হৈ গ'ল, মই বাকীখিনিও বনাই ল'লোঁ। এয়া চাওক, মোৰ ভুজিয়া বনোৱা হৈ গ'ল। এইদৰে আপোনালোকে ঘৰতেই ভুজিয়া বনাব পাৰিব, অকেজনেলি বনাব পাৰিব। আৰু
যিহেতুকে এতিয়া লকডাউন হৈ আছে আমিতো বাহিৰৰ বস্তুটো খাব পৰা নাই তো আপোনালোকে ঘৰতে এনেকৈ সুস্বাদু টেষ্টি খানা ঘৰতে বনাব পাৰে চাহৰ লগত খাব পাৰে সেইবাবে আৰু যদি মোৰ ভিডিঅ'টি চাই ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ সকলোবিলাক ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে পায় আৰু এবাৰ ৰেচিপিটো আপোনালোকে এপ্লাই কৰি বনাই চাব আৰু যদি ভাল লাগে জনাব মোক আৰু সিমানেই থেংক ইউ